অৱশেষত মুকলি হ'ল বৰপেটা মন্দিয়া পথ। বানৰ বিভীষিকাৰ মাজতে বৰপেটা মন্দিয়া পথৰ মাজত থকা দলঙৰ দুয়ো কাষে এপ্ৰোচ খহি যোৱাৰ ফলত যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। ফলত বাগবৰ চেঙা বৰপেটা সমষ্টিৰ বহু লোকৰ যাতায়াত ব্যৱস্থা এক প্ৰকাৰ ব্যাহত হৈ পৰিছিল আৰু তাৰ পিছতেই খহি যোৱা অংশ তৎকালীনভাৱে জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰি যোৱাকালি মুকলি কৰিলে পথছোৱা আৰু বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে মুকলি কৰিলে পথছোৱা। বৰপেটা মন্দিয়া ৰাস্তাৰ এই দলংখনৰ দুয়োটা এপ্ৰোচ ছিগি যায়, যাৰ ফলত বৰপেটা, জনিয়া, বাগবৰ আৰু চেঙা সমষ্টিৰ 5 লাখ মানুহৰ যাতায়াত ব্যাহত হয়। তাৰ লগতে এই দুৰ্যোগৰ সময়ত এই 5 লাখ মানুহৰ ত্ৰাণ সামগ্ৰী কঢ়িওৱাৰ কাৰণে যথেষ্ট আহুকলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু একেটা দিনৰ ভিতৰতে প্ৰতিটো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ 100 টকা, 200 টকা, গেছ 400 টকা পৰ্যন্ত বৃদ্ধি হৈ গৈছিলে। এটা মটৰচাইকেল এই ব্ৰিজৰ কাষত পাৰ হ'বলৈ প্ৰায় 200 টকা দিব লগা হৈছিলে। বিভাগীয়ভাৱে এদিন পিছতেই 20 তাৰিখতে তেওঁলোকে বাঁহৰ ফুটব্ৰিজ বনাই দিলে। প্ৰথমে নাছিলে, প্ৰাইভেটকৈ বনোৱা হৈছিলে, পইচা লৈছিলে আৰু তাৰ ফলত অন্ততঃ পদব্ৰজে যোৱা যাত্ৰীসকলৰ সুবিধা হ'ল, তেওঁলোকে পইচা দিব লগা নহ'ল। আৰু তাৰ পিছদিনাখনে বিভাগীয়ভাৱে আমাৰ চাৰ্কল অফিচাৰে নাও দিলে। এই নাও দিয়াৰ ফলত অন্ততঃ নাও আৰু বেম্বু ফুটব্ৰিজ বনোৱাৰ ক্ষেত্ৰত অন্ততঃ ৰাইজ আৰু মটৰচাইকেল যোৱাৰ কাৰণে সুবিধা হ'ল। বহু টকা, য'ত 200 টকা এটা মটৰচাইকেলৰ কাৰণে লাগে, সেইখিনি আমাৰ ৰেহাই হ'ল। আৰু এই দলঙৰ এপ্ৰোচ দুটা অভিলেখ সংখ্যক কম দিনত, মাত্ৰ 5টা দিনত সম্পূৰ্ণ কৰাৰ কাৰণে কৃতিত্ব আমি বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়, কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা, গড়কাপ্তানি বিভাগৰ আৰু তেওঁলোকৰ টীম আৰু লগতে MB কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী শ্ৰীযুত মৃণালজ্যোতি দাস, শ্ৰীযুত দেৱদীপ দাস, তেওঁলোকক মই দিবই লাগিব এই 5 লাখ মানুহৰ হৈ। আজি এই চেগতে মই বৰপেটা জিলাৰ উপায়ুক্ত মহোদয় তেখেতে দিয়া গুৰুত্বখিনিৰ কাৰণে গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰমুখ্যে অন্যান্য কাৰিকৰী বিষয়াসকল, কৰ্মচাৰীসকলক আৰু তাৰ লগতে আমাৰ যিসকল MB কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী তেওঁলোকক, তেওঁলোকৰ অভিযন্তাসকলক, তেওঁলোকৰ কৰ্মচাৰীসকলক আজি এই চেগতে 5 লাখ মানুহৰ হৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।